আজি আমাৰ দুপৰীয়া সাজত আছে KMC থলুৱাৰ ইয়া জলফাই নহৰু এনেকে কৰি পেলাই মাছ পাতত দিয়া এটো হালধি পাতত দিয়া হৈছে মাছ গাহৰি আছে তাৰ পিছত এয়া হৈছে হৰু মাছ আৰু পিয়াজ দি ভজা হৈছে দৰিকণা এটো ঘিটিকা চাটনি এটা বনাইছে মছন্দৰী চাটনি মছন্দৰী আৰু কি আছে ঘিটিকা ধনিয়া মছন্দৰী ধনিয়া মানিমুনি দুপৰ টেঙা জলফাই এনেকৈ চাটনি এটো এটা কলডিল ভাজি একদম হুকানকে ইয়াত হৈছে আজি মোৰ মূলা ভাজি মোৰ বাৰীৰ মূলা চিঙিছো আজি মূলা বুট আৰু আলু আৰু এখন হৈছে এখন টেঙা শাক মজা আছে আৰু এই গাহৰি যিহেতু মই নেখাওঁ এই লগত গাহৰি এপিচ দুপিচ আছে আৰু এইজন মানুহজন গাহৰি খোৱা মানুহজন আৰু গিটিকা খানা কেনেকুৱা হৈছে ভাল হৈছে হা মজা আছে মজা আছে আৰু আমাৰ জ্যোতিষ মজা হৈছে হা মজা হৈছে খানাটো কেনেকুৱা ঘৰুৱা নিচিনা লাগে ঘৰুৱা হা হোটেলৰ গুৱাহাটীত আহি খাই মন লাগিলে ঘৰৰ খানা খাই আছে মজা এয়া আমাৰ KMC পাকঘৰ এটা দুপৰীয়া সাঁজ আহিব কেতিয়াবা আপোনালোকে সময় পালে